নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ফেমিলি কিটচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কচুথুৰ আৰু কণবিলাহীৰ পিটিকা। গৰমৰ দিনত কচুথুৰ আৰু কণবিলাহীৰ পিটিকাখন খাই খুবেই ভাল লাগে, নহয়নে? আৰু এইখিনি সময় কচু শাক খোৱাৰ উপযুক্ত সময়, কিয়নো বাৰিষাৰ বৰষুণ অহাৰ লগে লগে কচুৱে ডিঙিত ধৰে। কচুৱে ডিঙিত ধৰিলে আপোনালোকে একেবাৰেই টেনশ্যন নল'ব। মই এই ভিডিঅ'টোতে কচুৱে ডিঙিত নধৰা এটা টিপছ দিম, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। মই কচুথুৰ একমুঠিলৈ পাতবোৰ মেলি খুব ভালকৈ ধুই লৈছোঁ। কচুথুৰখিনি কাটোতে মোৰ হাতখন অলপ খজুৱাইছে, গতিকে এই কচু শাকখিনি অলপ হ'লেও যে ডিঙিত ধৰিব সেইটো খাটাং। আৰু মই লৈছোঁ এক বাতি কণবিলাহী, কেইটামান কেঁচা পকা জলকীয়া, কেঁচা নহৰু কেইফুটামান। মই ইয়াত কণবিলাহীৰ পৰিমাণটো সৰহকৈ লৈছোঁ, কাৰণ কণবিলাহীৰ টেঙা গুণটোৱে কচুৰ ডিঙিত ধৰা গুণটো কমাই দিব। এইটোৱেই মই কোৱা কচুৱে ডিঙিত নধৰাৰ টিপছ। যদি কচু শাকখিনি কাটোতে আপোনাৰ হাতখন নখজুৱায় বা আপুনি পিটিকাখনত টেঙাৰ পৰিমাণটো কম হ'লে ভাল পায়, তেতিয়াহ'লে আপোনালোকে কণবিলাহীৰ পৰিমাণটো কমাই ল'ব। আৰু যদি আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে, তেতিয়াহ'লে কণবিলাহীখিনি পিটিকি তাৰ গুটিখিনি উলিয়াই ল'ব। এতিয়া পিটিকাখিনি বনাবৰ বাবে মই এখন কেৰাহী ব্যৱহাৰ কৰোঁ। 1 চামুচ মিঠাতেল মই কেৰাহীখনৰ চাৰিওপিনে দি দিছোঁ আৰু তেলখিনি কেৰাহীখনৰ চাৰিওফালে সানি লৈছোঁ, যাতে কচুখিনি কেৰাহীখনত লাগি নধৰে। এতিয়া কেৰাহীখনতে মই কচুথুৰখিনি দি দিছোঁ, লগতে দি দিছোঁ কেঁচা জলকীয়া কেইটা, নহৰু কেইফুটা আৰু কণবিলাহীখিনি। কচুথুৰ আৰু কণবিলাহীখিনি মেৰিয়াবৰ বাবে এখন কলপাত হ'লে ভাল আছিল, কিন্তু আজি মই কলপাতখন যোগাৰ কৰিব নোৱাৰিলোঁ, সেইবাবে ডাইৰেক্ট কেৰাহীখনতেই পিটিকাখন বনাম। এতিয়া ঢাকনিখন এখনেৰে মই গোটেইখিনি সামগ্ৰী খুব ভালকৈ ঢাকি দিলোঁ। গেছৰ ছুইচটো অন কৰি ল'লোঁ। আপোনালোকে এটা কথা মনত ৰাখিব যে কচু শাকখিনি সিজাওঁতে গেছৰ ফ্লেমটো কমাই ৰাখি চিমত ৰাখিব, নহ'লে শাকখিনি কেৰাহীত লাগিও যাব পাৰে, তেতিয়া খাবলৈ বৰ বেয়া লাগিব। এতিয়া কেৰাহীখনৰ জুইৰ ওপৰত মই উঠাই দিলোঁ আৰু জুইটো কমাই চিমত ৰাখিলোঁ। মাজে মাজে শাকখিনি লৰাই থাকিব। কচু শাক আৰু কণবিলাহীখিনি সিজোতে বৰ বেছি সময় নালাগে, কিয়নো গোটেইখিনি সামগ্ৰী আমি কেঁচাই ব্যৱহাৰ কৰিছোঁ। প্ৰায় 5 মিনিট 6 মিনিটমান সিজালেই গোটেইখিনি সিজি যাব। প্ৰায় 5-6 মিনিটমানৰ পাছত কচুথুৰখিনি আৰু কণবিলাহীখিনি সিজি পিটিকা বনাবৰ বাবে সাজু হৈ গৈছে। এতিয়া গেছৰ ছুইচটো মই অফ কৰি দিলোঁ। এখন কাঁহীত কচু আৰু কণবিলাহীখিনি মই কাঢ়ি ল'লোঁ। এইখিনি বৰ গৰম হৈ আছে। দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। ইয়াত এতিয়া মই সোৱাদ অনুসৰি নিমখ দিলোঁ, 1 চামুচমান মিঠাতেল দিলোঁ। যিহেতু এইখিনি বৰ গৰম হৈ আছে, গতিকে মই এখন চামুচেৰে নিমখ আৰু তেলখিনি কচু বিলাহীৰ লগত ভালকৈ মিহলি কৰি মেলি দিলোঁ, যাতে এইখিনি ঠাণ্ডা হয়। আচলতে পিটিকাবোৰ বনাওঁতে হাতেৰে বনাব লাগে, কিয়নো হাতেৰে পিটিকিলেহে সামগ্ৰীসমূহ ভালদৰে মিহলি হয় আৰু খাবৰ বাবে টেষ্টি হয়। সেইবাবেই হয়তো ইয়াৰ নামটো পিটিকা। পাঁচ মিনিটমান সময়ৰ পিছত এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই হাত ব্যৱহাৰ কৰিম। এতিয়া মই হাতেৰে সিজা জলকীয়া কেইটা, নহৰু কেইটা পিটিকি ল'লোঁ আৰু কচু আৰু কণবিলাহীৰ লগত ভালকৈ মিহলি কৰি দিলোঁ। সঁচাই এই পিটিকাখন খাবলৈ বৰ ভাল লাগে। আপোনালোকে এই পিটিকাখন মই দেখুওৱা ধৰণে বনাই খাই চাবচোন, আৰু কেনে পালে খাই মোক কমেণ্ট বক্সত জনাব। যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া এই পিটিকাখন খাবৰ বাবে ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল পায়, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।